যোৱাকালি ঘটনা কেনেকুৱা ধৰণৰ হৈছিল, কি হৈছিল? যোৱাকালি এখেত DPF-ৰ যিখিনি মানুহ এখেতসকলে ৰাতি প্ৰায় 10:30মান বজাত এখেতসকলে আহি আমি মানা কৰিছিলোঁ এখেতসকলে আপোনালোকে এই ৰাতি অৱস্থাত মানে আহিব নালাগে, 10:30 বজাত অহাটো মানে কিবা নহয়, সম্ভৱ নহয়, আপোনালোকে সেনেকৈ FCO অফিচৰ বা বাউণ্ডাৰী পাৰ হৈ অহাটো আপোনালোকে কিবা নহয় সেই বুলি মই এখেতসকলক কৈছিলোঁ। এখেতসকলে মানা নাই, কিবা যদি আলোচনা কৰিব লাগে আমি অহাকালি কৰিম দিনত সেই বুলি আমি কৈছিলোঁ, কিন্তু এখেতসকলে মানা নাই। আমাৰ লগত আহি পেলাই এখেতসকলে খাই লৈ আহি একেবাৰে আমাৰ লগত মানে দা লৈ আহিছে, লগত বিয়াৰ বটল লৈ আহিছে লগত, আৰু বিজুলী বাঁহৰ মানে তাৰ কিবা বনাই লৈ আহিছে আমাক মাৰিবৰ কাৰণে। ঠিক তেনেকুৱা আহি পেলাই এখেতসকলে খাই আহি একেবাৰে আমাৰ লগত মানে আমাক মাৰিব বিচাৰ কৰিছিল এখেতসকলে। তাতে মানে অলপ চলপ এনেকৈ কিবা হোৱাতে মানে আমিও অলপ মানে মাৰ খালোঁ আৰু সেনেকৈ হৈছে। আৰু আমি চাৰিজন এতিয়া মাৰ খাইছে, আৰু অলপ আমি মাৰ খোৱা আগতে ৰাস্তাতে এজন বুঢ়া মানুহ আমাৰ সেই খুৰাক মানে অৰুণ বসুমতাৰী এখেতক মানে কেণ্ডিডেট নিজে মাৰিছে মানে এই চকৰ মাজত। ঠিক তেনেকুৱা হৈছে। আৰু কেণ্ডিডেটৰ নাম আমাৰ কলেন্দ্ৰ বসুমতাৰী। এনে আমি লোকেল হিচাপে আমি ফানবাই বুলি কওঁ ইয়াক। সেয়ে আৰু কোন দলৰ হয়? এই BPF দলৰ। আমিতো অলৰেডি তেনেকুৱা আমি FCO হিচাপে আমি দিয়া হৈছে। এখেতসকলে আহি পেলাই আমাৰ অফিচত ইলিগেলকৈ আহি পেলাই মানে আমাক আক্ৰমণ কৰা হিচাপে আমি যিখিনি দিব লাগে আমি এইটো দিয়া হৈছে। ক'ত দিছে? আমি বৰবৰী থানাত দিয়া হৈছে।